মজা মজা আৰু ইয়াতে আহিলে আপোনালোকে গম পাব সাবুন তাবুন একো নালাগে বালিটো ল'ব আৰু এনেকুৱা অসম্ভৱ অসম্ভৱ শক্তি কেনে লাগছে গাৰো খুলি আহি অসম ব্ৰ অসম नमस्कार दोस्तों वेलकम बैक टू माय यूट्यूब चैनल विश्वकर्मा उपलक्षे আজি আমি এক জায়গাত ফুৰিব গৈ আছো তো গাইস ফালৰ পৰা আপোনালোকৰ লগত শেয়াৰ কৰি আছো তো বলো গাইস আজিৰ এই ভিডিওটো এইখিনিৰ পৰাই আৰম্ভ কৰো বাই তৰুলু अरे कहना क्या चाहते हो कितना सुंदर सुंदर लोग रहते तो क्या होगा रे भाई মেইন লোকেশনত আহি পালো এই জায়গাখিনিৰ নামে হল গাৰোভলি এতিয়া বৰ্তমান একেবাৰে পুৰা ঠাণ্ডা ঠাণ্ডা পুৰা গা ধুই আছো বিশ্বকৰ্মাৰ দিনা তাৰমানে ঘৰ বহুত আমাৰ যিখিনি জায়গাত আমি থাকো সেইখিনি জায়গাত তাৰমানে বহুত পানীৰ অসুবিধা আৰু বহুত গৰম সেইকাৰণে থাকিব নোৱাৰি গা চা ধুম বুলি ওলাই আহিলো চ' এতিয়া কি ধুনীয়াকৈ ইয়াতে নিজৰা এটা ওপৰৰ পৰা পানী বৈ আহি আছে সেই নিজৰাত ধুনীয়াকৈ গা ধুই কিনে এনজয় কৰি আছো তো বলো গাইছ আপোনালোকক সকলোকে এফালৰ পৰা দেখুৱাই দি আছোঁ তো এই গাৰোভলি জেগাখিনি কেনেকুৱা প্লেচখিনি সকলোৱে ইয়াতে মানে বহুত মানুহ আহে আহি কেনে মানে বহুত এনজয় কৰে গা চা ধুই তো এইখিনি জেগা আপোনালোকক মই আজি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ তো বলক গাইছ আপোনালোকক দেখুৱাই আছোঁ গাৰোভলি পিকনিক স্পট ইদিগিৰ পৰা পানীটো বৈ কিনে ইপিনে এনেকুৱা বৈ কিনে ইপিলে যায় এইখিনিতে জেগা আছে গাইছ ইপিনে মানুহবিলাক বহুত মানে আহি কেনে ইয়াতে মানে পিকনিক খাই এনজয় কৰে তো যদিহে আপোনালোকে আহিম বুলি ভাবিছে আপোনালোকেও ইয়াতে আহিব পাৰে এনজয় কৰিব পাৰে তো গাইছ এতিয়া বৰ্তমান আছে মোৰ লগত এয়া গাজা ভাইটি তো গাজা গাৰোভলিত আহি কেনে কেনেকুৱা লাগছে মনৰ অনুভৱটো কোৱা মজা লাগছে নে আজি কালিৰ পৰাতো আকৌ আমাৰ নিজৰ সকলোৰে নিজৰ ডিউটি আছে নিজৰ কামত ব্যস্ত হৈ যাব তো আজি আমি ইয়াতে অকণমান এনজয় কৰিম বুলি ওলাই আহিছোঁ তো এতিয়া এয়া গাইছ মোৰ লগত আছে শক্তি ছাৰ তো শক্তি কেনে লাগছে গাৰোভলিত আহি অসম ব্ৰ অসম समझ रहे हो অসম না একেবাৰে অসম তাৰমানে একেবাৰে ফুল এনজয় তাৰমানে একেবাৰে মানে এটা কথা আছে তাৰমানে কম পইচাত জব্দ খানা এইটোৱে ক'ব লাগিব আৰু তাৰমানে এতিয়া আৰু মোৰ লগত বহুত কেইটা লগৰ আছে মানে লগৰ বাকীকেইটা মানে চবলৈ মানে বেলেগ জেগাত মানে ব্যস্ত আছে এতিয়া আমি এতিয়া বৰ্তমান পুৰা গা ধুই এনজয় কৰি আছো কম খৰচাত জব্দ খানা মজা এয়া বৰ্তমান আহি পালে গৌতম ৰাজবংশী তো গৌতম কোৱা গাৰোভলি আহি কেনেকুৱা লাগিছে বিৰাট মজা লাগিছে গাইছ মজা লাগিছে ন কিমান এনজয় কৰিব পাৰিব ইয়াতে বহুত দিনৰ মূৰত আজি একেবাৰে বিশ্বকৰ্মাৰ কাৰণে বন্ধ পাইছো তো সেই বন্ধটো মানে আমি এনে খেদা নাই এইটো মানে অকণমান এনজয় কৰিম বুলি ইয়াতে ওলাই আহিছো আজি বিশ্বকৰ্মা পূজাৰ স্পেচিয়েল এনজয় হয় বিশ্বকৰ্মা পূজা উপলক্ষে আমি ইয়াতে একেবাৰে এনজয় কৰিম বুলি ওলাই আহিছো আজি আমি পুৰা এনজয় কৰি আছো গাইছ আপোনালোকে বেয়া নাপাব আপোনালোকে এনেকুৱা একেবাৰে গা ধুই এনজয় কৰিব পাৰে মজা মজা আৰু ইয়াতে আহিলে আপোনালোকে গম পাব চাবোন তাবোন একো নালাগে বালিটো ল'ব আৰু এনেকুৱা মালিচ কৰিব একেবাৰে গাৰ যিমান মল আছে গোটাই গুচি যাব তো আমাৰ গাজা ভাইটি ইয়াত আমাক মাছাজ দি আছে একেবাৰে কোনো পাৰ্লাৰত যাব নালাগে এনেকুৱা মানে বালিটো লৈ কেনে মাছাজ কৰিলে ভালকে মাছাজ কৰা একদম গাৰ মল নোহোৱা হৈ যাব গাইছ একেবাৰে স্পেশাল একদিন আহি চাব আপোনালোকে গম পাব নিজে গম পাব झूठ बोलो बार झूठ बोलो मजा मजा পুলেণ্ডত গিলি মানে কিমান লয় 1000কে ল'ব 1000 কিন্তু ইয়াতে কোনো 1000 দিব নালাগে আপোনালোকে আহক আৰু এনজয় কৰক আমাৰ নিচিনাকে ফুল এনজয় কৰক মজা বিভিন্ন জাগাৰ পৰা ইয়াতে মানুহবিলাক আহি কেনে পিকনিক খায় এনেকে পুৰা এনজয় কৰিব পাৰিব পুৰা समझ रहे हो धमाकेदार ভিডিঅ' লৈ আহিছো
আপোনালোকে ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। য়েছ ভাল লাগিলেও বেয়া লাগিলেও আপোনাৰ মনৰ মতামতটো কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া গাজাই জাপ মাৰিব ধৰিছে। আগতে যোনখিনি জেগাত গা ধুইছিলে সেইখিনি মানে অকণমান পানীটো মানে অকণমান আছিল পানীটো। তো এইখিনি জেগাত অকণমান পানীটো বেছিকৈ আছে। এইটো দেখা পাইছে আপোনালোকে, এইটো ডাঙৰ পাথৰটোৰ পৰা মানুহবিলাক মানে যোনে গা ধুৱাইছে তেখেতসকল মানে ইয়াৰ পৰা ডাইৰেক্ট এইখিনি পানীতে মানে জাপ মাৰি গা ধুৱে। তো বলক গাইজ আপোনালোকক এইখিনি অকণমান দেখুৱাই দিওঁ। আপোনালোকে যদি আহে এইখিনি জেগাত মানে গা ধুব পাৰিব। এই সকলো বস্তুবিলাক তো গাইজ এয়া জাপ মাৰিবৰ কাৰণে ৰেডি। এয়া জাপ মাৰিলে মানে গাৰো ঘূলি আহি কিনে ফিল্ডটো কেনেকুৱা লাগিছে গোটেইখিনি আপোনালোকক জনাই। গাৰো ঘূলি আহি কিনে কেনেকুৱা লাগে মন্দিৰ আছে। এই মন্দিৰৰ মাজেদি পানীটো এনেকুৱাকৈ বৈ আহে। এইটো চাওক গাইজ, ত্ৰিশূলটো বঢ়িয়াকৈ বনাই থৈ দিছে। এতিয়া সম্পূৰ্ণভাৱে মানে মন্দিৰটো বনা নাই হ'লেও মানে শিৱ বাবাৰ মন্দিৰটো সৰুকৈ বনাই থৈ দিছে। আৰু তো এতিয়া বৰ্তমান গাজা বসুমতাৰীয়ে শিলৰ গাঁতত সোমাই গৈছে। এইটো চাওক গাইজ, এইটো এটা মস্ত ডাঙৰ শিলৰ গাঁতা। এই শিলৰ গাঁতত গাজাই সোমাই গৈছে। এতিয়া শিলৰ গাঁতত এতিয়া বৰ্তমান গাজাই শিলৰ গাঁতাৰ পৰা ওলাই এতিয়া শিলৰ এটা আপোনালোকে চাব শিলৰ গুফা আছে যে এইটো চাওক গাইজ, মস্ত ডাঙৰ এটা শিলৰ গুফাত আহি পাইছোঁ। সেই গুফাত মানে মই আৰু মোৰ লগত আছে বৰ্তমান এতিয়া ৰাহুল বড়ো আৰু মই এতিয়া দুইজনা বৰ্তমান শিলৰ এটা গাঁতাত আছে। এই গাঁতাত ভালকে গুফাত আহি পাইছোঁ। আৰু লগতে গাঁতাৰ ভিতৰত কিবা আছে গম নাপাওঁ আমি। বৰ্তমান আহিছোঁ, চাব লাগিব ভালকে, চাব লাগিব কি আছে ভালকে। গাইজ গাঁতাৰ পৰা বাহিৰত ওলাই আহিলোঁ। মালিকৰ পৰাতো পাটনাৰ কেনে লাগিছে এতিয়া গাৰো বুলি আহি কিনে? ভালে লাগিছে না? মজা ন? মালিকৰ পাইছে ন? মজা। বাঁহৰ দলং আছে, সেই বাঁহৰ দলঙেদি এইপিনে পাৰ হৈ কিনে এনেকুৱা যাব লাগিব। এই জেগাত গাড়ীখন পাৰ কৰাইছোঁ। এতিয়া বৰ্তমান গাড়ীখন ল'ব লাগে আৰু এতিয়া আমি ঘৰ যাব লাগে। এইখিনি এতিয়া আমি মানে গা ধোৱা মানে যিখিনি মানে মোৰ গাড়ী হেলমেট আছে, কাপোৰ আছে, গোটেইখিনি এই শিলৰ ওপৰতে থৈ দিছিলোঁ। এইখিনি নিজৰাতে গা ধুইছিলে। এতিয়া মোৰ কেইটামান লগ আছে, এই লগ বন্ধু ইহঁতে ইটানো মানে গা ধোৱা হোৱাই নাই, ইটানো গা ধুৱে আছে। কেনেকুৱা লাগে কিন্তু চব পুৰা আগত যেনেকুৱা আছিল জংঘল চংঘল এতিয়া নাই বৰ্তমান। জংঘল চংঘল চব বদলাই দিছে। এতিয়া গাইজ এনেকুৱা জংঘল মানে চাফা কৰিছে, এটা মজা লাগে। এটা গা ধোৱা নদীটোও দেখাই দিয়ক। এইটো দেখাই দিছোঁ। আনকি পিকনিক খাবলগীয়া হ'লে ইয়াতে আহিব। সেইটো জেগাটো বৰ্তমান নিউ বনাইছে আৰু চব কেনে লাগিল গাৰো ঘূলি আহি কেনে? ভাল লাগিল না? গা ধুইছে না নাই? মজা। তো গাইজ এতিয়া গা চা ধোৱা হৈ গ'ল, সকলো হেলমেট চেলমেট গোটাই ল'লোঁ। এতিয়া ঘৰত যাবৰ কাৰণে এইখিনি মানে বাঁহৰ দলঙৰ লগত পাৰ হ'ব লাগিব। গাইজ সকলোৱে এতিয়া কি কয় গাড়ী চাড়ী এইখিনিতে ৰখাই থৈ দিছে। এইটো চাওক গাইজ। আৰু বাকী মোৰ লগত যিখিনি মানে বন্ধুবোৰ আহিছিল সিহঁতে মানে অকণমান আগত ৰখি আছে। এইবিলাক চাওক গাইজ, এতিয়া গোটাই সকলোৱে ইয়াতে ৰখি আছে। সকলোৱে মানে ৰেডি ঘৰত যাবৰ কাৰণে এতিয়া গাড়ীখন ল'ব লাগে আৰু ঘৰত যাব লাগে।